নমস্কাৰ খুলুমবাই সবে ভালে আছে নে ভালে আছে বিৰাট ফূৰ্তি দেখা পাইছো সবকে বৰষুণ আহি আছে আজি এই নিৰ্বাচনী সভাত উপস্থিত হোৱা আমাৰ বড়ো কছাৰী কাউন্সিলৰ ডেপুটি চিফ ৰমিও পি নাৰ্জাৰী ডাঙৰীয়া ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী আমাৰ অতিথি এজন যুৱ নেতা শুক্লাচৰণ নোৱাটিয়া ডাঙৰীয়া গোৰেশ্বৰৰ প্ৰাক্তন এমচিএলএ পবিত্ৰ বড়ো ডাঙৰীয়া আমাৰ বড়ো কছাৰী কাউন্সিলৰ ইএম দশৰথ বড়ো ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় কমিটিৰ এজন নেতা বিখাং বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ দতমা সমষ্টিৰ সভাপতি শংকৰলাল ব্ৰহ্ম ডাঙৰীয়া আৰু দতমা সমষ্টি কমিটিৰ বিভিন্ন বিষয়ববীয়াসকল এই চৌতাৰা মিলন বাজাৰ অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল মাসকল দেউতাসকল মই সকলোলৈ নমস্কাৰ জনাইছো আৰু আপোনালোকে ইমান সংখ্যা আহি পেলাই ইয়াত উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ লগতে আহি থকা নিৰ্বাচনত ইউপিপিএল দলে অধিক ভোট লৈ জয়যুক্ত কৰাৰ প্ৰতি আপোনালোকে যি এটা আস্থা দেখাইছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো বড়োলেণ্ড অঞ্চলত এই আমাৰ কাউন্সিলৰ এইটো পঞ্চম নিৰ্বাচন ইয়াৰ আগত 4বাৰ নিৰ্বাচন হৈ গল এই 4বাৰ নিৰ্বাচনত বেছিভাগ সময় এই দতমা সমষ্টিৰ পৰা বিপিএফৰ এমচিএলএ জিকিছে এই অঞ্চলৰ পৰা বিপিএফৰ এমএলএ জিকিছে এই অঞ্চলৰ পৰা আমাৰ ইউপিপিএলৰ এমচিএলএ আৰু এমএলএ জিকা নাই এবাৰৰ কাৰণে জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া 2015 চনত এমচিএলএ জিকিছিলে আৰু এই সময়ত তেখেতে বিৰোধীৰ আসনত বহিব লগা হৈছিলে তথাপিতো দতমা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও ভূঞে বিভিন্ন অঞ্চলবিলাকত উন্নয়নৰ কাম কাজ আজি ইউপিপিএল দলৰ চৰকাৰ অহাৰ পিছত আমি হেতু কন্টিনিউ কৰি আছো আমাৰ অঞ্চলত এই অঞ্চলতো কৰি আছো দতমা সমষ্টি বড়োলেণ্ডৰ 40টা সমষ্টিৰ ভিতৰত সবচে সন্মানৰ সমষ্টি হৈছে দতমা সমষ্টি এই দতমা সমষ্টিতে বড়োসকলৰ সংগ্ৰাম আৰম্ভ হৈছিলে এই দতমা সমষ্টিৰে আমাৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে যি এটা জাগৰণ ইটো আৰম্ভ হৈছিলে আৰু এই দতমা সমষ্টি বহুত বছৰ ধৰি বিপিএফে এই দতমা সমষ্টিৰ উন্নয়নটো নকৰি পেলাই এই অঞ্চলটো এটা অনুন্নত অঞ্চল হিচাপে আজি পেলাই থৈ দিছে আৰু সেইটো দেখা পাই পেলাই আমাৰ দলৰ ইউপিপিএল দলৰ শীৰ্ষ নেতাসকলে দতমা সমষ্টিৰ আমাৰ নেতাসকলে দতমা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ ৰাইজে বিচাৰিছে যে ইয়াত এইবাৰ মই নিৰ্বাচন খেলিব লাগে যোৱা 5টা বছৰ মই বড়োলেণ্ডৰ সিএম আছিলো আৰু এইবাৰো মই আকৌ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো আৰু এই 2025ৰ নিৰ্বাচনত দতমা সমষ্টিত মই ইলেকশ্যন খেলিব লাগে এই কথাটো কৈছে আৰু অহা 5 বছৰত দতমা সমষ্টি 40টা সমষ্টিৰ ভিতৰত সবচে উন্নত সমষ্টি হিচাপে গঢ় দিবলৈ মোক দায়িত্ব দিছে এতিয়া আপোনালোকক এমচিএলএ লাগে না চিট লাগে এমচিএলএ লাগে না চিট লাগে আপোনালোকৰ হাতত আপোনালোকে অহা 22 তাৰিখত কি সিদ্ধান্ত ল'ব এইটো আপোনালোকৰ হাতত হ'ব এই দতমা সমষ্টিৰ ৰাস্তা ঘাট নিৰ্মাণৰ কাম ইয়াৰ স্কুল মাদ্ৰাসাই হওক বা আমাৰ নৰ্মেল এলপি স্কুল এমই স্কুল হাই স্কুলে হওক এই স্কুলবিলাক ঠিক কৰিব লাগে মাটি বাৰীৰ অধিকাৰ প্ৰদান কৰিব লাগে গাঁও অঞ্চলত বিভিন্ন অঞ্চলত ৰাস্তা ঠিক নহয় কালভাৰ ঠিক নহয় এইবিলাক কাম যোৱা সময়ত বিপিএফৰ এমচিএলএ এমএলএ কৰা নাই মই বহুত সময়ৰ পৰা আমাৰ দলীয় নেতাসকলে কৈ আছে যে এই চৌতাৰা এই মিলন বাজাৰ অঞ্চলবিলাকত বিভিন্ন গাঁওবিলাকত অঞ্চলবিলাকত কি নাই ৰাস্তা ভাল নাই ইয়াত কালভাৰ লাগে ৰাস্তা লাগে খেতি পথাৰত ইৰিগেশ্যনৰ কাৰণে ব্যৱস্থা কৰিব লাগে একবাৰ হাত চাপৰি দিয়ক আমাৰ মন্ত্ৰী ডাঙৰীয়া আহি পাইছে তো এই কামবিলাক কৰিব লাগে দতমা অঞ্চলত এই কামবিলাক হোৱা নাই এই কাৰণে কৈছে যে মই যোৱাবাৰ গৈবাৰী সমষ্টিত ঠিকি গৈবাৰী সমষ্টিত যেনেকে বহুত আগুৱাই গল এইবাৰ দতমা সমষ্টিৰ নিৰ্বাচন খেলি অহা 5 বছৰত দতমা অঞ্চলটো আগুৱাই নিয়াৰ দায়িত্ব মোক দলে অৰ্পণ কৰা হিচাপে মই ইয়াত নিৰ্বাচন খেলিবলৈ আহিছো বড়োলেণ্ড অঞ্চল বিপিএফৰ শাসনকালত কিমানবাৰ হিংসা হল
কিমানবাৰ হত্যা হল, কিমানবাৰ ঘৰ জ্বলা-জ্বলি হল, এই কথাবিলাক আপোনালোকক মই দুনিয়াই কব নালাগে। আপোনালোকে সবাই দেখিবলৈ পাইছে 2003 চনৰ পিছত বহুতবাৰ দতমা এই মানে গোটেই বড়োলেণ্ড অঞ্চলত হত্যা, হিংসা, বিভিন্ন পৰিৱেশ হৈছে, ঘৰ জ্বলা-জ্বলি হৈছে, মানুহ পলাব লগা হৈছে। কিন্তু এই 5টা বছৰ UPPL চৰকাৰৰ দিনত কোনো এজন মানুহ মৰিব লগা হোৱা নাই, কোনো হত্যা হোৱা নাই, কোনো হিংসা হোৱা নাই, কোনো ঘৰ জ্বলিব লগা হোৱা নাই, কোনো নিজৰ ঘৰ এৰি বাহিৰত যাব লগা হোৱা নাই। এইটো UPPL কমিটমেণ্ট আছিলে, এইটো UPPL কমিটমেণ্ট আছিলে। 2020 চনত BPF আমাক কৈছিলে যে UPPL চৰকাৰ আহিলে ইয়াত মাইনৰিটি সকলক বিভিন্ন জাতি জনগোষ্ঠীক হাৰাশাস্তি কৰিব, খেদিব, মাৰিব, কাটিব, মাটি বাৰীবিলাক কাঢ়ি ল'ব, উচ্ছেদ কৰিব। আজি কি হৈছে আপোনালোকে দেখিবলৈ পাইছে, আজি কি হৈছে দেখিবলৈ পাইছে। 2003 চনৰ পিছত 2 বছৰ 3 বছৰৰ মূৰে মূৰে কিমান হিংসা হৈছিলে, কিমান মানুহ মৰিব লগা হৈছিলে। এই মাইনৰিটি মানুহবিলাকে বড়ো গাঁৱত যাবলৈ ভয় কৰে, বড়ো মানুহবিলাক মাইনৰিটি এৰিয়াত আহিবলৈ ভয় কৰে। আৰু আজি আপোনালোকে ভয় কৰে নেকি? আপোনালোকে দতমাত যাব ভয় কৰে নেকি? বড়ো গাঁৱত যাবলৈ ভয় কৰে নেকি? কোনো আজিকালি ভয় নকৰে, সবে নিৰাপত্তা পাই গল। আৰু সেইটোকে পাৰ্থক্য, BPF-এ হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ ডাঙৰ কথা কয় কিন্তু কাম নকৰে। আৰু UPPL-এ যিটো কয় এই কামটো আমি 100% কৰি দেখাব পাৰো। এইটো হল UPPL। আজি 3,23,000 পৰিয়াল, মাত্ৰ 4টা বছৰত 3,23,000 পৰিয়ালৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে। BPF-ৰ 17 বছৰত মাত্ৰ 1,600 মানুহৰ সমস্যা সমাধান হৈছিল। 1,617 বছৰত আৰু 4 বছৰত 3,23,000 পৰিয়ালৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে। 70,000 পৰিয়ালে মাটি বাৰী কিনা বেচা কৰিছে। 40,000 পৰিয়াল আজি বন অঞ্চলতো মাটিৰ অধিকাৰ পাইছে। খাস লেণ্ড বিলাকত তেখেতসকলে কাম কৰা নাই, ভিজিআৰ অঞ্চলত কাম কৰা নাই। এই অঞ্চলত বসবাস কৰা 50-60 বছৰৰ মানুহবিলাকক, 70 বছৰৰ মানুহবিলাকক এক কঠা মাটি পাবলৈ সক্ষম হোৱা নাই। কিন্তু UPPL চৰকাৰৰ দিনত আজি আপোনালোকৰ বিভিন্ন অঞ্চলবিলাকত স্কুল বনাবলৈ মাটি পাইছে, ঈদগাহ বনাবলৈ মাটি পাইছে, কবৰস্থান বনাবলৈ মাটি পাইছে, বিভিন্ন অনুষ্ঠানবিলাক বনাবলৈ আজি মাটিৰ অধিকাৰ পাইছে। UPPL-এ কৈছিলে পৰিৱৰ্তন দৰকাৰ, UPPL চৰকাৰ। আজি পৰিৱৰ্তন আপোনালোকৰ ওচৰত আহি পাইছে, পৰিৱৰ্তন ওচৰত আহি পাইছে। এই 17 বছৰত 15 বছৰ BPF-এ কংগ্ৰেছৰ লগত চৰকাৰ কৰিছিলে, 5 বছৰ BPF-এ বিজেপিৰ লগত চৰকাৰ কৰিছিলে। আৰু আজি আমাক ঠগাইছে, আহি পেলাই কয় যে UPPL-এ অমুকৰ লগত তুমুকৰ লগত চৰকাৰ বনাই আপোনালোকক দিগদাৰ কৰিব। এই BPF-ৰ সময়ত কংগ্ৰেছৰ লগত থাকক, বিজেপিৰ লগত থাকক, তেখেতসকলে শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাছিল, নিৰাপত্তা দিব পৰা নাছিল, ৰাস্তা ঘাট দলং একো কামে কৰিব পৰা নাছিলে। আৰু এই 5টা বছৰত 1800 কিলোমিটাৰ ৰাস্তা দলং বনোৱা হৈ গল, 1800 স্কুল নিৰ্মাণ কৰা হৈ গল, 2095খন ধৰ্মীয় অনুষ্ঠানবিলাকত আলাৰিচৰাম 2 লাখ টকা দিয়া হল। আজি মাইনৰিটি সকলৰ কাৰণেও ভিজন ডকুমেণ্ট বনোৱা হৈ গল, মাইনৰিটি সকলৰ কাৰণেও ধৰ্মীয় অনুষ্ঠানত আৰ্থিক অনুদান দিয়া হৈছে। এই কামবিলাক আমি কৰিছো, এই কাম BPF-এ কৰিব পৰা নাই। যেতিয়া মাইনৰিটি আমাৰ দাদা ভাই সকলে উৎসৱ মানে, পৰ্ব মানে, যেতিয়া ডাঙৰ এটা উৎসৱ হয়, মহৰম হয়, এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আপোনালোকৰ ড্ৰেছ পিন্ধি পেলাই নাটক কৰে। কিন্তু আজি হজ ভৱন বনাইছে UPPL-এ, BPF-এ বনোৱা নাই। 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন বনাবলৈ গৈ আছে UPPL-এ। এইটো মানে কি? BPF-এ বনোৱা নাই। BPF-এ আপোনালোকক ঠগাই, BPF-এ আপোনালোকক ভয় খুৱাই, BPF-এ আপোনালোকৰ ওচৰত মিছা কথা কয়। আৰু আপোনালোকৰ জনগোষ্ঠীৰে কেইজনমান ব্যক্তিয়ে এই কথাবিলাক আপোনালোকৰ সজাই বৰাই কৈ পেলাই আজি 17 বছৰে ঠগাই তেখেতসকলে ভোট লৈ আছে, কিন্তু একো কাম কৰা নাই। সেইকাৰণে মই আপোনালোকক স্পষ্ট ভাষাৰে কৈছো যে এই শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা, সকলো 26টা জাতি জনগোষ্ঠীক একতা কৰিব পৰা UPPL দলৰ যি UPPL মডেলৰ ৰাজনীতি আজি আপোনালোকে বিশ্বাস কৰি আহিছে। অহা 2025 চনৰ যি নিৰ্বাচন হবলৈ গৈ আছে, ইয়াত UPPL-এ অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আজি 40টা সমষ্টিত
এনেকুৱা এটা সমষ্টি নাই য'ত UPPL হাৰি যাব 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই য'ত UPPLৰ নিজৰ দলৰ ফেমিলি আমাৰ 7,000 8,000তকৈ বেছি আছে তাত কমেও এটাও সমষ্টি নাই গতিকে আজি কোকৰাঝাৰত আপোনালোকে দেখিছে যোৱা সময়ত তেখেতসকলৰ ভয় ভীত মিছা কথা কোৱাত আমাৰ মাইনৰিটি দাদা ভাই সকলেও যিমান ভোট দিব লাগে ইমান দিয়া নাছিলে এই কাৰণে আমি জিকা নাছিলে কিন্তু যোৱা লোকসভাত আপোনালোকে ভোট দিছে আমাৰ MP জিকি গৈছে আজি MP দিল্লীত যায় সকলোৰে কাৰণে কাম কৰি আছে এইবাৰ আহি থকা ইলেকশ্যনত আমি দেখিবলৈ পাইছো যে অধিক মাইনৰিটি ভাইসকল আজি দাদা ভাইসকল আমাৰ লগত আহিছে বিশ্বাসত লৈছে সমন্বয় কৰিব বিচাৰিছে নিজকে ৰক্ষা কৰিব বিচাৰিছে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে মাটি বাৰীৰ সমস্যা সমাধান কৰিব বিচাৰিছে আৰু এই কাৰণে আজি আমি শ্ৰীৰামপুৰ সমষ্টি জিকি আছো গুমা সমষ্টি জিকি আছো আমি এইফালে জমদুৱাৰ জিকি আছো চৰাইবিল জিকি আছো কচুগাঁও জিকি আছো দতমা জিকি আছো আজি বাউখুমৰি চালাকাটি এই সমষ্টি বৰৰগাঁও বিলাকো আমি জিকি আছো গতিকে চৰকাৰ একক সংখ্যা গৰিষ্ঠ লৈ UPPL চৰকাৰ গঠন কৰিবলৈ গৈ আছে অহা 26 তাৰিখত যিটো ৰিজাল্ট হ'ব আপোনালোকে ৰাতিপুৱাৰ পৰা দেখা পাব যে যি UPPL ওপৰত উঠিছে ইয়াৰ নামা নাই UPPL একক সংখ্যা গৰিষ্ঠ লৈ পেলাই আমি ইলেকশ্যনত জিকিম চৰকাৰ বনাম আৰু যিখিনি কথা আজি আপোনালোকক কৈছো এই চৌতাৰা মিলন বজাৰ বিভিন্ন অঞ্চল বিলাকত ৰাস্তা ঘাটৰ সমস্যা মেক্সিমাম 2 বছৰৰ ভিতৰত এই সমস্যাখিনি সমাধান কৰাৰ দায়িত্ব মই লৈছো ইয়াত আপোনালোকৰ মাইনৰিটি হিচাপে যি সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ লগতে মোক আহি থাকোঁতে এজা বন্ধুৱে কৈছে এই মিলন বজাৰত ডাঙৰ এটা কমিউনিটি হল বনাব লাগে মই অহা অক্টোবৰ মাহত আপোনালোকৰ ইয়াতে ডাঙৰ এটা কমিউনিটি হল বনোৱাৰ কাৰণে আধাৰশিলা স্থাপন কৰিবলৈ আহিম আপোনালোকক মই এইখিনি কথাই কৈছো যে আজি মাইনৰিটি সকলক শিক্ষাই দীক্ষাই আগুৱাই আহিছে এই সময়ত BPFৰ মদ ভাং জুৱা দাদাগিৰি এইটোৱে ৰাজনীতি আছিলে এই সময়ত হত্যা হিংসা গোষ্ঠীগত সংঘৰ্ষ এইটোৱে ৰাজনীতি আছিলে কিন্তু আজিৰ সময়ত আপোনালোকে সব কিমান এটা সুন্দৰ পৰিৱেশ আহিছে এই পৰিৱেশটো চিৰদিন ধৰি ৰাখিব লাগিব এই সময়ত বড় অনাবড় ৰাজনীতি হৈছিল আজি ভাৰতৰ সংবিধান ধৰ্ম নিৰপেক্ষ সব জাতি সব ভাষা একেলগে থাকিব পাৰে সব জনগোষ্ঠী একেলগে থাকিব পাৰে কিন্তু ইয়াত ৰাজনীতিৰ ভুলৰ কাৰণে বড় অনাবড় এটা সময়ত জন্ম হৈছিল ও বড় বুলি কাকবা ভোট দিলে MP বনালে কিন্তু ৰাইজে নাপালে একো নাপালে আজি না দংকল এটা পাইছে না ৰাস্তা এটা পাইছে দুবাৰকৈ MP জিকিল অনাবড়ৰ নামত একো পাবলৈ সক্ষম নহল আজি UPPLৰ সময়ত আমি এই লক্ষ্মণ ৰেখাটো ভাঙি দিছো ইয়াত কোনো বড় অনাবড় নাই 26টা জনগোষ্ঠী একেলগে থাকিব 35 লাখ জনসাধাৰণ একেলগে থাকিব সুন্দৰ আৰু শান্তিৰ বিটিয়াৰ কৰা হ'ব কিমান লাজৰ কথা যদি বড় বিলাকে কয় ইয়াত কোনবা ইছলাম ডক্টৰ আহিছে দতমাত ইয়াৰ পৰা মই বিজি নলম মই ঔষধ নাখাম যদি বসুমতাৰী এজন ডক্টৰ আহিছে মাইনৰিটি বিলাক কয় যে বসুমতাৰী ডক্টৰৰ পৰা আমি টেবলেট নাখাম এনেকা এটা সমাজ হ'ব পাৰে নেকি এনেকা এটা সমাজ হ'ব পাৰে নেকি আজি আমি বিচাৰিছো আমাৰ ইয়াতো APJ আব্দুল কালাম জন্ম পাওক আমাৰ ইয়াতো বিজ্ঞানীক জন্ম পাওক আমাৰ ইয়াতো ৰাজনীতি ডাঙৰ নেতা জন্ম পাওক আমাৰ ইয়াতো ভাল ব্যৱসায় বিজনেছমেন জন্ম পাওক আৰু এই সময়ত আমি নিজৰ মাজত কাজিয়া কৰি নিজৰ মাজত আমি কি কৰিছো লক্ষ্মণ ৰেখা টানি ইয়াৰ বজাৰত ই যাব নালাগে ইয়াৰ দোকানত ই আহিব নালাগে ইয়াৰ স্কুলত ই পঢ়িব নালাগে ইয়াৰ কলেজত ই পঢ়িব নালাগে এই পৰিৱেশটো 100-200 বছৰ আগত হলে ঠিক হল আজিৰ সময়ত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাটো কোনো নিবিচাৰে এই কাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছো নিৰ্বাচন আহিছে বুলি মাত্ৰ নহয় মই আপোনালোকক এই বিশ্বাস দিবলৈ আহিছো এই আশ্বাস দিবলৈ আহিছো এই কথা দিবলৈ আহিছো অনাগত দিনত বড়োলেণ্ডৰ যাতে কোনো কাৰণত হত্যা হিংসা ভাতৃঘাতী গোষ্ঠীগত সংঘৰ্ষ নহয় ইয়াৰ কাৰণে এটা সুস্থ সমাজ গঢ়িবৰ কাৰণে এই নিৰ্বাচনত আপোনালোকে UPPLক ভোট দিয়ক আৰু UPPLক চৰকাৰত আনক অলপ পিছত আমাৰ প্ৰতিষ্ঠাপক সভাপতি আপোনালোকৰ সকলোৰে মৰমৰ আদৰৰ UG ব্ৰহ্ম ডাঙৰীয়া কেবিনেট মন্ত্ৰী ভাষণ দিব মই আজি এইখিনিকে অনুৰোধ কৰিছো মোৰ সৌভাগ্য ময়ো এটা সুযোগ পাইছো আপোনালোকক সেৱা কৰিবলৈ দতমা অঞ্চলৰ ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাইছো দলে মোক টিকেট দিছে গতিকে অহা 5টা বছৰ
মই দতমা অঞ্চলৰ গাঁৱে ভূঞে ঘূৰি আপোনালোকৰ লগত থাকি 5টা বছৰত যেনেকৈ নহওক দতমা সমষ্টিটো উন্নত সমষ্টি হিচাপে গঢ় দিয়াটো মোৰ লক্ষ্য। মই সকলোকে ধন্যবাদ জনাইছো আৰু অহা 22 তাৰিখত ট্ৰেক্টৰৰ ছবিত চবে ভোট দিব লাগিব। দিবনে নাই? দিবনে নাই? কিন্তু মোক কৈ আছে BPF আৰু BJPৰ কেন্দ্ৰীয় বিলাক বহুত পইচা ওলাবলে। মানুহবিলাক সাংবাদিক বিলাক কৈছে যে ইমান পইচা আছে আপুনি কেনেকৈ নিৰ্বাচন জিকিব? মই কৈছো মানুহৰ জন্মহে আগত, পইচাৰ জন্ম আগত নহয়, আগতে মানুহৰ জন্ম। পইচাটো মানুহে বনাইছে, মানুহক পইচা বনোৱা নাই। গতিকে আমি ভগৱান ঈশ্বৰ আল্লাহৰ আশীৰ্বাদ লৈ আহিছো মানৱ সেৱা কৰিবলৈ। আপুনি যিমানে পইচা কামাওক, যিমানে ধন কামাওক, মানুহক যদি বুজি নাপায়, মানুহক যদি চিনি নাপায়, মানুহক যদি সন্মান নকৰে, মানুহক যদি সেৱা কৰিবলৈ নাজানে, ডাঙৰ নেতা হৈ একো লাভ নাই। কাৰণ লাষ্ট দিনা আমাক 6 ফুট বাই 3 ফুটহে মাটি লাগিব, তাতকে বেছি মাটি নালাগে যিমান পইচা টকা থাকিলে। লাষ্টত বিদায় লোৱাৰ সময়ত 6 ফুট দীঘল 3 ফুট বহল মাটি লাগিব, ইয়াতকে আৰু বেছি নালাগে। সেইকাৰণে টকা পইচা নহয়, মানৱ সম্পদ কৰিব লাগিব, জাতি জনগোষ্ঠী আগুৱাই লৈ যাব লাগিব, নিজৰ জাতি ধৰ্ম বাচাই ৰাখিব লাগিব। এই কামটো কৰিব হলে UPPLৰ মডেলৰ ৰাজনীতিৰ বাহিৰে বেলেগ ৰাজনীতি দলে এইটো কৰিব নোৱাৰে। কাৰণ BPFে আগৰ 17 বছৰ আপোনাৰ আগত দেখাই দিছে। আগ্ৰামা মহিলাৰ যোৱা 5 বছৰত একবাৰো এছেম্বলিত আহিবলৈ সাহস নকৰিলে। আজি UPPLে এই কাৰণে আমি কৈছো যিজন নেতা এছেম্বলিতে আহিবলৈ সাহস নাই, ৰাইজক কি সেৱা কৰিব? সেই নেতাজনে ৰাইজৰ একো কাম কৰিব নোৱাৰে। মই পুনৰ আপোনালোকক ধন্যবাদ জনাইছো। ভগৱানে ঈশ্বৰে আল্লাহ আপোনালোকক ভালে ৰাখক, এইটোকে প্ৰাৰ্থনা কৰি আৰু অহা 22 তাৰিখত প্ৰত্যেকজনে যাতে ভালকে ভোট দিবলৈ যায়, এইটো অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। ছাৰলৈ অশেষ ধন্যবাদ। ছাৰ